আজি মই আহিছোঁ গুৱাহাটীৰ পাঞ্জাবাৰীত থকা শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰলৈ বুলি। মোৰ লগত আহিছে ইংটিপি। বিও আজি নাই অহা দেই, তাই মানে ঘৰলৈ গৈছে। এয়া আহি আমি কলাক্ষেত্ৰ পালোহিয়ে। এইফালে মই ওপৰলৈ উঠি গৈছোঁ। কি আছে চাওঁ বলকচোন। এয়া অলপ ফটো মাৰি লৈছোঁ। তাৰ পাছত আহিলোঁ পূৰ্বজ্যোতি সংগ্ৰহালয়লৈ বুলি। এই সংগ্ৰহালয়টোত আছে নামঘৰত থোৱা থাপনা, শৰাই আৰু বিভিন্ন জনগোষ্ঠীৰ সাজপাৰ। এইফালে আকৌ আমি বেলেগ এটা জেগালৈ বুলি আহিছোঁ। এয়া আহি আমি পালোহি ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াৰ শিশু উদ্যান। এয়া দেখিছেনে কি আছে চাওঁ বলকচোন। ইয়াত আছিলে দুখনমান সৰু ল'ৰা ছোৱালীয়ে খেলা খেলনা বস্তু। তাৰপাছত এয়া আমাৰ ইংটিপিকো অলপ দেখাই দিছোঁ। তাই যিমানহে লাজ নহয়। তাৰপাছত আমাৰ ভোক লাগিলে এইফালে ভাত খাবলৈ বুলি আহিছোঁ। আজি আমি আহিছোঁ পাঞ্জাবাৰীত থকা কলাক্ষেত্ৰৰ ৰাইট চাইডে বেম্বো হাইটছত। এইফালে আমি চিকেন থালি অৰ্ডাৰ দিলোঁ।